তো নমস্কাৰ সকলোকে। তো আজি 4 তাৰিখ গাঁও অঞ্চলবিলাকত আজি হোলী খেলে আৰু খেলে মানে আমি খেলাও। তো যিয়ে নহওক মানুহে কয় ফাগুনৰ হোলী, কিন্তু আচলতে হোলীৰ ফাগুন। তো আপোনালোকে গমেই পাইছে, মই বিছনাৰ ওপৰত বহি চাওক এই স্ক্ৰিপ্টটো লৈ আছোঁ আৰু অলপ ঠাণ্ডাও আছে। কোনদিনা সকামতে উঠো, আজি যিহেতুকে অলপ বন্ধ, মানে কতো যোৱা প্ৰগ্ৰেম নাই, সেইকাৰণে বোলে অলপ দেৰি কৰি উঠো। তো যিয়ে নহওক হোলীৰ ফাগুন আহক সোনকালে দেখা আছোঁ। প্ৰথমতে মই মোৰ শ্ৰীমতীক মই আজি হোলী দিম। প্ৰথম নিজৰ মানে যিজন সংগী মানে তেওঁক হোলী দিব লাগে, তেওঁ হোলী দিম মই। বাবা আৰু অলপ হোলী লৈ আছোন। ৰবা ৰবা নাই কেনে কৰ আজি বছৰৰ পৰা বছৰ কৰি ৰবা মুখত নানা ৰবা ৰবা হোলী হোলী আজিগিলা নাই, আজি 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 ফ্ৰী ৰবা ৰবাচোন ভালকে দে অলপমান। এই হাই যাবা তুমি ক যে সকলো ভালে কুশলে আজি দিনটো যাক চবৰে কৈ দিয়া কৈ দিয়া কৈ দিয়া দে ক একবাৰ ধুনীয়াকে ক চবৰে বছৰটো একদম ভালে ভালে যাক, খালি ভালে ভালে খেদাক, মদ পানী খাই একদম হেৰি নকৰিব, গাড়ী বেছি জলত নচলাব। ফাৰ্ষ্টমে কওঁ যে আজি দিনটো ভালে কুশলে সকলোৰে যাক, আজিৰ দিনটোত ভালে কুশলে যাক, সকলোৰে ভাল হওক। কোনো ৰাগিয়াল বস্তু আজি খাব নালাগে, তুমি ক মিক্সি নে নাজনে। তো যিয়ে নহওক আজিৰ দিনটোত যিবিলাক মানে সকলো কৈছোঁ মই ডেকা ল'ৰাবিলাকক কোনো ৰাগিয়াল বস্তু খাব নালাগে। আজিৰ দিনটো খুব সুন্দৰ কৰি গুচি যাক, কাৰো ঘৰত মানে আগতে তখন সৃষ্টি নহয় আহক আৰু দেখাইছোঁ। যিয়ে নহওক মোৰ গাঁৱত আজি বৰ্তমান নীলোৎপল আৰু নীলোৎপলে সুন্দৰ কৰি আমাৰ GMC মেডিকেলত বৰ্তমান পঢ়ি আছে, ডাক্তৰী পঢ়ি আছে আৰু বেছি বছৰ নাই GMC পৰা ওলাই আহিব ডাক্তৰী পাছ কৰি। আমাৰ এটা বৰভাগৰ কমাৰকুছি গাঁৱৰ এটা গৌৰৱ। কি ক'বা তুমি? বহুত ভাল লাগিছে আজি হোলী ইয়াতে আহি, ধুনীয়া পৰিৱেশ। হেপী হোলী, হেপী হোলী। তো ই ৰিক্সা দি আহি বৰ্তমান খুব সুন্দৰ এখন গাঁৱত সোমাইছো আমি। দে তোমাৰো গুছে দিয়া, মুখখন গুছে দিয়া। হোলে 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 বৰ্তমান ভাগৰ কালাক গাঁৱত আৰু কালাক গাঁৱৰ বাহিৰত নাম আছে এটা আৰু বহুত ডাঙৰ হয়। ভাগ্য বেয়া, মই এনে আগত 10 মিনিট আগত আহি পালে মই ইয়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মই দেখাব লৈতে পোৱা নাই। কালাক দৌল 200 বছৰ হ'ল, সম্পূৰ্ণ হ'ল। ষোল্ল সময়ৰে আমাৰ 4টা দিন হ'ল। 4টা দিনত আজি আছে আমাৰ কুঁৱৰী উৎসৱ। গতিকে আমি গোহাই লৈ যাম, বাঁহ ভঙা পৰ্ব আছে, আহিব সকলোৱে আহক। হেপী হোলী, হেপী হোলী, হেপী হোলী। যিমান দেখা আছো চাই থাকিব চাক এই বাহিৰৰ পৰিৱেশ। আৰু এতিয়া শ্যামাৰাই মন্দিৰটো দেখা আছো আপোনালোকক। আহি আছো একদম মেইন মন্দিৰৰ একদম সন্মুখত। চাওক আপোনালোকক দেখাই আছো কিমান সুন্দৰ এটা পৰিৱেশ। চাওক পালো মানে হোলী খেলি কিনে আৰু বৰ ঘৰ আহি পেলাই মানে ঘৰ পোৱা নাই, মানে পকী দলঙৰ ওচৰতে আছোঁ। তো আপোনালোকক খুব ইম্পৰ্টেণ্ট কথা এটা মই জনাই আছোঁ। বৰভাগৰ যিটো হনুমান মন্দিৰ, বহুত ডাঙৰ হনুমান মন্দিৰ, সকলোৱে জানে। এই চাওক একাদশ বাৰ্ষিক হনুমান জয়ন্তী উদযাপন, স্থান ক্ষুদ্ৰডিঙি জয়পাল দেৱালয় পথ, দিনং 2 এপ্ৰিল 2026 ইংৰাজী বৃহস্পতিবাৰে। বিশেষ আকৰ্ষণ অসমৰ জনপ্ৰিয় পাঠক ভৱেশ চন্দ্ৰ কলিতা। তো আপোনালোকে সকলোক এই নাম হনুমান মন্দিৰত উপভোগ কৰক। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ। জয় অসম, জয় জুবিন দা।